নমস্কাৰ বন্ধু-বান্ধৱীসকল স্বাগতম জনাইছো মোৰ অসমীয়া ইউটিউব চেনেল আছামিজ জিজ্ঞাসালৈ বন্ধুসকল নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া মিনিষ্ট্ৰি অফ ৰোড ট্ৰান্সপোৰ্ট এণ্ড হাইৱেছত বিভিন্ন পোষ্ট খালী হৈছে ইয়াৰে প্ৰথম পোষ্টটো হৈছে মেনেজাৰ ফাইনেন্স একাউণ্টেণ্ট অৰ্থাৎ ইয়াত পোষ্ট খালী হৈছে 41টা আৰু ইয়াৰ কাৰণে দৰমহা হৈছে 67000 ৰ পৰা আৰম্ভ হ'ব তাৰ পিছৰ পোষ্টটো আছে একাউণ্ট অফিচাৰ আৰু ইয়াৰ দৰমহা হ'ব 56000 ৰ পৰা আৰম্ভ হ'ব তাৰ পিছত ইয়াৰে ভ্যাকেন্সি আছে 32টা তাৰ পিছত ইয়াতে এজ লিমিট দিয়া আছে 56 ইয়াৰৰ বেছি হ'ব না লাগিব তাৰ পিছত বন্ধুসকল ইয়াতে এডুকেশনাল কোৱালিফিকেশন হ'ব লাগিব ফাইনান্স এণ্ড একাউণ্টেন্ট মেনেজাৰৰ কাৰণে ডিগ্ৰী ইন কমাৰ্চ নাইবা একাউণ্টেন্ট হ'ব লাগিব তাৰ পিছত ইয়াতে 4 ইয়াৰ এক্সপেৰিয়েন্স থাকিব লাগিব তাৰ পিছত দিয়া আছে একাউণ্টেন্ট অফিচাৰৰ কাৰণে কোৱালিফিকেশন হ'ব লাগিব ডিগ্ৰী ইন কমাৰ্চ নহলে বা একাউণ্টেন্টত তাৰ পিছত ইয়াৰ কাৰণে মিনিমাম এক্সপেৰিয়েন্স লাগিব 4 বছৰ তো বন্ধুসকল এইখন আছিল নোটিফিকেশন আপোনালোকে যদি এপ্লাই কৰিম বুলি ভাবি আছে এপ্লাই কৰিব পাৰে মই নোটিফিকেশনৰ লিংকটো ডেসক্ৰিপচনত দি দিম তো এই মানে বন্ধুসকল যদি ভিডিওটো ভাল পালে লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ